Hello everyone, good evening. মানে এতিয়া পিছবেলা এতিয়া বাজিছে 4:30 আৰু আমি মাই দুজনে এফালে যাবলৈ ওলাইছো তাকে ভিডিওটো সেইকাৰণে আৰম্ভ কৰিলো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই যাব কলনো যাম কলনো মানেনো কি বৰমা গৈ যাম ওচৰতে মাতি আছিলে বহুতে সেইকাৰণে আজি যাবলৈ ওলাইছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব এয়া এতিয়া মাই মই আহি আছো দুজনী আছো dia mau pikir sok ada udah guys ayo jangan deh pikir ada kami di sini pada pukul ini kita ada ulah aja itu itu ada ulah aja dah lu kamu mau itu auto aja lu jangan sipnya mah এতিয়া বমাটো পালেহি কি হ'ল ইমান ভুকিছে এতিয়া অকণ মনে মনে আছে বহুত ভুকিছে আৰু ইমান মৰম লগাইছ বহুতো মানুহ মানে প্ৰথমতে সোমাইলে খুব ভুকেহি চিনি নাপালে মানে তাৰপিছত আৰু মনে মনে থাকে আৰু এতিয়া ঘূৰি দিলে যাম ইয়াত এইযোৱা ন ফুলখিনি কি ধুনীয়া হয় এয়া এতিয়া বমাহঁত চাহ খাবলৈ লৈছোঁ এয়া আমাৰ এইফালে বহি আছে ঠিক আছে আমি চাহ খাই গধূলিয়ে হ'লগৈ আৰু বায়ে বৰ ধুনীয়াকৈ চাহকাপ বনাই দিছে পকৰি বনাই দিছে আৰু এইফালে চাই আছে বৰ ভয় লাগে দেই কেনেকৈ আমাৰ পিকু নিচিনা একে এইফালে বমাই চাহ খাই আছে এইফালে তাই বনালে চাহ খাইছে এতিয়া আপোনালোকে চাব বমাহঁতৰ ড্ৰয়িং ৰুমটো বমাই চাওকচোন কি ধুনীয়াকৈ থৈছে এই বমাগৰাকীকে দেখাইছিলোঁ আপোনালোকক বমাই স্কুলৰ শিক্ষকতা কৰে আৰু ল'ৰা ছোৱালীক জ্ঞান দিয়াৰ উপৰিও তেওঁ ইমান ধুনীয়াকৈ ঘৰখন সজাই থৈছে বমাহঁতৰ ঘৰত বৰমা আৰু বা এগৰাকী আছে আৰু ভাইটি এটা আছে ইমানে আৰু বেলেগ নাই এতিয়া আমি যাবলৈ লৈছোঁ আৰু দেখিছেনে গধূলিয়ে হ'ল আৰু আমি এতিয়া ঘৰ আহি পালোহি আৰু বৰমাহঁতৰ আহোঁতে মানে কথা পাতি শেষেই নহয় আৰু সেইকাৰণে গধূলিয়ে হৈ গ'ল আৰু এতিয়া ধূপ চাকি জ্বলাই মেলি লওঁ আৰু দেউতাৰ মানুহজনৰ কামৰ পৰা আহি পাবহি এতিয়া গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব নহয় আদৰিবলৈ ৰৈছ দেউতাহঁত আহি পালেহি আৰু আমাৰ পিকুৱে চব ওলাই গৈছে আৰু আজি খাবলৈ আইচক্ৰীম খাম এতিয়া আজি গৰমত
কৰিছোঁ এতিয়া খাম এতিয়া ঠিক আছে আমি খাই লওঁ কিন্তু আৰু চাহ তাহ খাই মেলি চিধাই পাকঘৰত আহিলোঁ আৰু সোনকালে বনাই মেলি লওঁ দেউতাই মাংস আনিছিলে আৰু গৰম যিহেতু সোনকালে বনাই মেলি আজৰি হওঁ আৰু The next day. হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি ভিডিঅ'টো আমাৰ পিকুৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই আজি পিকুক গা ধুৱাব লৈছে মানে চাব দেই সি কেনেকুৱা উৎপাত কৰিব গা ধুবলৈ বেলেগ বেয়া পায় মানে চাব দেই লাগে নি সি গা ধুবলৈ নিদিয়ে আকৌ উৎপাত কৰিছে এনেকুৱা চিঞৰিছে গা ধুৱাবলৈকে নিদিয়ে এতিয়াতো গা ধুৱাব গা ধোৱা হ'লে পটককৈ পিছফালে দৰজা মাৰি দিব লাগিব আজি কি হ'ব ধুনুৱে মৰম কৰিছে যে সি চব ঠাণ্ডাকৈ আছে মই কিন্তু ধুনুক বেলেগ মৰম কৰে দেই গৰমত ভাল হ'ব লাগে ঠাণ্ডা চাবি আকৌ কাণত সোমাব কি এতিয়া হেৰি গৰম উঠি আছিলে যে এতিয়া পাতিহে দিছে ধুনীয়াকৈ নাই পতা ই ধৰিছে নহয় এতিয়া কেনেকুৱা চিঞৰিছে অকণমানে ধৰি থাকে চেম্পু মাৰি দিছে এতিয়া চেম্পুৱে গা ধুৱাই দিছে তাক আজি ভালহে গোটেই গোন্ধাইছে গাটো চেম্পু দি দিয়া তাত কেমেৰামেন আহিছে গোটেই দাদা নহয় দেউতা মাৰি যায় পুৰা ধুনীয়া কথা বেছি মই ফেনাই নাই আচলতে ইহঁতবোৰকো আচলতে গা চাবোৰ ধুৱাই থাকিব লাগে মাজে সময়ে আৰু পেটও মুকলি পায় আৰু থাকিও ভাল পায় আৰু আমাৰ চব ইমান ধুনীয়াকৈ পাতি দিছে এতিয়া ঠাণ্ডা পৰিছে যে তাতে টিউবৱেলৰ পানীয়ে ধুৱাই দিছোঁ এতিয়া ধুনীয়াকৈ পাতি দিছে গাটো বন্ধ লাগে চাগে ন ধুৱাই দিওঁতে কিন্তু গা ধুৱালে কিন্তু সাৱধান দেই যদি কাণত পানী সোমায় কিন্তু কুকুৰ আচলতে মৰি থাকে বুলি কয় সেইকাৰণে কাণত পানী সোমাব নালাগে তেহেঁতক এতিয়া পিকুক গা চা ধুৱাই মেলি হৈ গ'ল এতিয়া ৰ'দত অকণমান ৰখাই থৈছোঁ A few moments later.
আৰু ভাত পানী খাই আজৰি হৈ মেলি মা মই আহিলোঁ দুইজনী পাৰ্লাৰলৈ। এইফালে মায়ে থ্ৰেডিং কৰি আছে, মই কৰিলোৱেই এতিয়া। তাৰপিছত এতিয়া যাম আৰু ঘৰলৈ। হেল্ল' এভৰিৱান, উঠনি টাউনৰ পৰা আহি মেলি ভাত পানী খাই অকণমান জিৰাই ল'লোঁ আৰু এতিয়া শুই উঠিছোঁ। এতিয়া বাজিছে 5:30, মানে ইমান দেৰি শুলোঁ। আৰু আজি ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। এতিয়া আজিলৈ আহিছোঁ, বাই বাই।